হেল্ল' গাইজ, মই আছোঁ এতিয়া নদীৰ পাৰত। এই চাইকেল এইখন চাইকেল লৈ আহিছোঁ আৰু ইয়াতে এই কেৰিয়াৰ নোহোৱা চাইকেলখন লৈ আহিছোঁ। এই দুটা চাইকেলেৰে আৰু লগতে আছে মোৰ দুজন ফ্ৰেণ্ড। সিহঁতৰ লগত সৰুৰ পৰাই ডাঙৰ হৈছোঁ মই এইখনতে। আৰু এইটো নদী, এই নদীৰ পৰা গা ধুবলৈ আহিছিলোঁ। আৰু লগতে আছে এই দুজন। হাই দিয়া। এই ৰহিম আলী আৰু এখন নুৰজামাল হক আৰু মই শহীদুল ইছলাম। আৰু এতিয়া দেখুৱাম ইয়াতে গা ধুম, এইখন নদীতে গা ধুম আৰু আপোনালোকক চব দেখুৱাম। এটা বস্তু দেখুৱাবলৈ বাকী আছে, এইবোৰ বস্তু দেখুৱাম বাৰু। ৰ'ব, মই যাই আছোঁ। মই জঁপিয়াইছিলোঁ, জঁপিওৱা ঠাইখিনিও দেখুৱাই আছোঁ বাৰু। এই ৰ'ব, ইয়াৰ পৰা আমি সেই মানে চাওক না কি ধুনীয়া দৃশ্য। তো চাওক, আপোনালোকে চাই থাকক, চব দেখুৱাম। চালে ক'ৰ পৰা জঁপিয়াইছিলোঁ আৰু এতিয়া লাহে লাহে পানী মাছ যাব বাৰু। কি ঠাণ্ডা, পানীবোৰো ঠাণ্ডা আছে। ৰ'ব দেখুৱাই আছোঁ। কেনেকুৱা ঠাণ্ডা? ঠাণ্ডা কেনেকুৱা লাগিছে? वाह, नहाते चलो शुरू करते हैं। एक बार मैं जाऊँ तो साहब हम लोगों के साथ किमान ठंडा हो मैं ना जानूँ भाई। एक बार देखो बोलो 1 2 3। आया की ठंडा, ओ माय गॉड, क्या मौसम यार, बहुत धुनिया पानी। ठंडा लग रहा है इधर। কেনেকুৱা লাগিছে গা ধুই? বহুত মজা আহিছে ইয়াৰ পৰা গাঁও ধুই। সৰুৰ পৰা ডাঙৰ হ'লো ইয়াতে গাঁও ধুই কিন্তু বহুত ভাল লাগিছে আজি আৰু কিবা ঠাণ্ডাৰ দিন, বহুত আৰু ভাল লাগিছে, মজা লাগিছে। আৰু তুমি? মই আৰু কি ক'ম ইয়াতে, বতাহ বলি আছে, বতাহ কিমান দে বহুত ধুনীয়া লাগিছে। মোৰো বহুত ধুনীয়া লাগিছে। সৰু থাকাতে যেতিয়া ফ্ৰেণ্ড আছিলোঁ তেতিয়া ইয়াতে গা ধুইছিলোঁ, কিন্তু এতিয়া মই বেলেগত থাকোঁ, ফুৰিব আহিছোঁ ইয়াতে। তো আজি বোলো সিহঁতৰ লগত গা ধুই আহোঁ, গতিকে গা ধুবলৈ আহিছোঁ। আপোনালোকে চাই থাকক, বাছ বিন্দাছ গা ধুই যাম। হাই গাইজ, হাই। আয়া ঠাণ্ডা। বাই বাই, আই এম গোয়িং টু পানীৰ তল। আপোনালোকে চাই থাকক, মস্ত ঠাণ্ডাৰ মাজত কিনো কম, বঢ়িয়া লাগিছে। ধুনীয়া পানী, চাফা পানী, নিৰ্মল পানী, ধুনীয়া। বাই। গাইজ, আমাৰ গা ধোৱা হৈ গ'ল। আমি এতিয়া ঘৰলৈ যাম। আৰু মাজতে আমাৰ ঘৰত যাওঁতে মাজতে এটা বাগান পৰে। এই বাগানটো বহুত ডাঙৰ হয়, সেইটো আপোনালোকক দেখুৱাম। লগতে ওচৰতে আছে এটা আৰ্মি কেম্প। কিনো ক'ম, ধুনীয়া লাগে ঠাইখন। আহক, এইটো মেঘালয়তকৈ কম নহয়, ইয়াতে মেঘালয়তকৈ কম নহয়। ধুনীয়া ঠাই, আপোনালোকে চাওক, ভাল লাগিব। তোমালোকে ইয়াতে আহক, গাঁও ধুই মজা লওক। বিৰাট ধুনীয়া জেগা, আহিবলৈ মজা লাগিব। বিৰাট ধুনীয়া পানী আৰু পানীখিনি আইনাৰ নিচিনা ঝকঝকা,
আপোনালোকে গাঁৱত ধুলে গম পাব কিমান সুন্দৰ পানী আৰু জাগাখিনি ইমান ধুনীয়া লাগিছে নহয়, বিৰাট ধুনীয়া। মোৰতো সৰুৰ পৰা ডাঙৰ হ'লোঁ ইয়াতে গা ধুই বিৰাট মজা লাগিছে। তোমালোকে আহিব গাইছ। আৰু এতিয়া মানে খুব ভাল লগা ঠাই মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে দেখিবলৈ পাব ইয়াতে SSB কেম্প, ৰাণীখুলি SSB কেম্প দেখাই দিয়ক সিহঁতৰ এই বাগানৰ কেম্পটো। হ'ব মই দেখাই দি আছোঁ, বেক কেমেৰাটো লগাই দি আছোঁ, আপোনালোকে চাই থাকক, উপভোগ কৰক। এয়া এই ধূম্ৰপান নিষেধ, গতিকে এই বিড়ি চিৰি নাখাবি ভাই। ওকে আপোনালোকে চাই থাকক। আৰু বিশেষ একো নকওঁ, গতিকে মোৰ যিহেতু আপোনালোকে জানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে কমেণ্টছ কৰি ক'ব নদীটো কেনেকুৱা লাগিল আৰু ভিডিঅ'টো কেনেকুৱা লাগিল। গতিকে চাই থাকক, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই কাষতে থকা বেল আইকনটো এনেকৈ খটং খটংকৈ বজাই দিব, ঘণ্টি বাজাই দিব। অঁ চাই থাকক, ভিডিঅ'টো উপভোগ কৰক, ভাল লাগিলে এইবোৰ কৰি দিব দে। Wow, what a beautiful look around us, and there is too much beautiful place. So आप लोग पिकनिक खाने का भी यहाँ पे जगह है। ऐसा किमान धुनिया, ऐसा oh my god, oh shit, धुनिया चलो देखो वीडियो तो देखो ना करो, अच्छा बहुत सही होगा तो ठीक है, हम लोग के साथ हो बस लाइक कमेंट शेयर सब कर दिबो और सब्सक्राइब कर दिबो। तो एने कोई बहुत दूर जाव लागबो तेहे हमर घर पाम ए राजा बोया राजा लोकल राजा साइकिल राजा है मजा এই চাও কিমান ধুনিয়া প্লেস। ও মাই গড আপোনালোকে চালে ভিডিঅ'টো কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত গৈ ক'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব অনুৰোধ কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব।